নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞানজুৰি জিকে চেনেলৰ পৰা মই আপোনালোকলৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি কোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেনেহ'লে মোৰ ভিডিঅ'বোৰ চালে নিশ্চয় কিঞ্চিত হ'লেও উপকৃত হ'ব। সেয়েহে মই মোৰ ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাবৰ বাবে আপোনালোকক অনুৰোধ জনালোঁ। আৰু লগতে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবৰ বাবে অনুৰোধ জনালোঁ, যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। তেনেহ'লে আহক আৰু অধিক পলম নকৰি আজিৰ খণ্ডটোলৈ আগবাঢ়ি যাওঁ। আজিৰ খণ্ডৰ প্ৰথম প্ৰশ্নটো হৈছে, ভাৰতৰ প্ৰথম ৰাজ্যখনৰ নাম কি? এই প্ৰশ্নটোৰ উত্তৰ হৈছে বিহাৰ ৰাজ্য। ২ নং প্ৰশ্নটো হৈছে, ভাৰতৰ কোনখন ৰাজ্যত দুখন ৰাজধানী আছে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে জম্মু কাশ্মীৰত। ৩ নং প্ৰশ্নটো হৈছে, বিশ্বৰ কোনখন দেশে সৰ্বাধিক ধান ৰপ্তানি কৰে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে আমেৰিকাই। ৪ নং প্ৰশ্নটো হৈছে, ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি আছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে আৰ্যভট্ট। ৫ নং প্ৰশ্নটো হৈছে, বিদেশী শাসন যিমানে ভাল নহওক কিয় স্বদেশী শাসনৰ তুলনাত কেতিয়াও ভাল হ'ব নোৱাৰে। এই উক্তিটো কোনে কৈছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে দয়ানন্দ সৰস্বতীয়ে। ৬ নং প্ৰশ্নটো হৈছে, ভাৰতৰ কোনখন ৰাজ্যত প্ৰথমে ৰবৰ খেতি কৰা হৈছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে কেৰালা ৰাজ্য। ৭ নং প্ৰশ্নটো হৈছে, ভাৰতীয়সকলে লিখা কলা নাজানে বুলি কোনে কৈছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে মেগাস্থেনিজে। ৮ নং প্ৰশ্নটো হৈছে, ৰংগোলী কৰ মুখ্য লোককলা? এই প্ৰশ্নটোৰ উত্তৰ হৈছে ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ। ৯ নং প্ৰশ্নটো হৈছে, বিশ্বৰ সকলোতকৈ প্ৰাচীনতম ভাষা কি? এই প্ৰশ্নটোৰ উত্তৰ হৈছে সংস্কৃত ভাষা। ১০ নং প্ৰশ্নটো হৈছে, পৃথিৱীৰ ক'ত সৰ্বাধিক ভূমিকম্প হয়? এই প্ৰশ্নটোৰ উত্তৰ হৈছে জাপান দেশত। ১১ নং প্ৰশ্নটো হৈছে, বিজুলী কোনে আৱিষ্কাৰ কৰিছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে বান গুবেৰিকে ১৬৭২ চনত। ১২ নং প্ৰশ্নটো হৈছে, বিশ্বৰ দেশবোৰৰ ভিতৰত কোনখন দেশে সামৰিক শক্তিত প্ৰথম? এই প্ৰশ্নটোৰ উত্তৰ হৈছে আমেৰিকা। ১৩ নং প্ৰশ্নটো হৈছে, বিশ্বৰ কোনখন দেশক বগা হাতীৰ দেশ বুলি কোৱা হয়? এই প্ৰশ্নটোৰ উত্তৰ হৈছে থাইলেণ্ড দেশক। ১৪ নং প্ৰশ্নটো হৈছে, ভাৰতত পোনপ্ৰথমে কোনে কৰোনা ভেকচিন লৈছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে মনীষ কুমাৰ। তেওঁ এজন ৩৪ বছৰীয়া চাফাই কৰ্মী আছিল। ১৫ নং প্ৰশ্নটো হৈছে, বাংলাদেশৰ ৰাষ্ট্ৰীয় গানৰ লেখক কোন? এই প্ৰশ্নটোৰ উত্তৰ হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ। ১৬ নং প্ৰশ্নটো হৈছে, বিশ্বৰ কোনবিধ মাছক মাছৰ ৰজা কোৱা হয়? এই প্ৰশ্নটোৰ উত্তৰ হৈছে শাৰ্ক মাছক। ১৭ নং প্ৰশ্নটো হৈছে, কোনবিধ মাখিৰ খাদ্য মানুহৰ বাবে উপকাৰী? এই প্ৰশ্নটোৰ উত্তৰ হৈছে মৌমাখিৰ। ১৮ নং প্ৰশ্নটো হৈছে, বিশ্বৰ কোন দেশে প্ৰথমে পৰমাণু বোমাৰ পৰীক্ষা কৰিছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে আমেৰিকাই ১৯৪৫ চনত। ১৯ নং প্ৰশ্নটো হৈছে, কোন ভাৰতীয়ই দেশৰ স্বাধীনতাৰ বাবে নিজৰ সৰ্বস্ব ত্যাগ কৰিছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে জৱাহৰলাল নেহৰু।
এই প্ৰশ্নটোৰ উত্তৰ হৈছে দেশবন্ধু চিত্তৰঞ্জন দাসে। 20 নং প্ৰশ্নটো হৈছে বিশ্বৰ কোনখন দেশক চিৰ বসন্তৰ দেশ কোৱা হয়? এই প্ৰশ্নটোৰ উত্তৰ হৈছে ছুইজাৰলেণ্ড দেশক। 21 নং প্ৰশ্নটো হৈছে ভাৰতত ৰুটি খোৱাৰ প্ৰথা ক'ৰ পৰা অহা? এই প্ৰশ্নটোৰ উত্তৰ হৈছে ফৰাচী আৰু পৰ্তুগীজ সকলৰ পৰা। 22 নং প্ৰশ্নটো হৈছে ট্ৰেফিক সিগনেল প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে ৰেলৱেয়ে। 23 নং প্ৰশ্নটো হৈছে বংগ বিভাজনৰ বিৰুদ্ধে একতা প্ৰদৰ্শন কৰিবৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে কি ব্যৱস্থা আৰম্ভ কৰিছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে ৰক্ষা বন্ধনৰ আৰম্ভ কৰিছিল। 24 নং প্ৰশ্নটো হৈছে 1665 খ্ৰীষ্টাব্দত কোন মোগল সম্ৰাটে ভাৰতত হিন্দু মন্দিৰবোৰ ভাঙিবলৈ নিৰ্দেশ দিছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে ঔৰংগজেবে। 25 নং প্ৰশ্নটো হৈছে শূন্যৰ আৱিষ্কাৰ কোনে কৰিছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে ভাৰতীয় গণিতজ্ঞ আৰ্যভট্টই। 26 নং প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ৰাজ্যৰ জনসংখ্যা ঘনত্ব আটাইতকৈ কম? এই প্ৰশ্নটোৰ উত্তৰ হৈছে অৰুণাচল প্ৰদেশৰ, প্ৰতি বৰ্গ কিলোমিটাৰত 17 জন। 27 নং প্ৰশ্নটো হৈছে ব্ৰিটিছ চৰকাৰে ভাৰত বিভাজনৰ ঘোষণা কেতিয়া কৰিছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1947 চনৰ 3 জুনত। 28 নং প্ৰশ্নটো হৈছে পানামা খাল কোন দেশত অৱস্থিত আৰু ইয়াৰ দৈৰ্ঘ্য কিমান? এই প্ৰশ্নটোৰ উত্তৰ হৈছে পানামা দেশত আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 82 কিলোমিটাৰ। 29 নং প্ৰশ্নটো হৈছে দিল্লী চহৰ কি নদীৰ পাৰত অৱস্থিত? এই প্ৰশ্নটোৰ উত্তৰ হৈছে যমুনা নদীৰ পাৰত। 30 নং প্ৰশ্নটো হৈছে বিশ্বৰ কোনখন চহৰক শক্ত পাহাৰৰ চহৰ বুলিও জনা যায়? এই প্ৰশ্নটোৰ উত্তৰ হৈছে ৰোম চহৰক। এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ থাকিল।